আমার গার্লফ্রেন্ডে আজি ভ্যালেন্টাইন ডে একালগে তো সেইকাৰণে আমি বেষ্ট ফ্ৰেণ্ডকে ঘূৰি থাকোঁ। হে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল নেক্সট স্বাগতম জনাইছোঁ। তো আছোঁ গাড়ীৰ ভিতৰত। আজি হ'ল সৰস্বতী পূজা, পাছত আমাৰ পুৰা মানুহ আছে, আগত পুৰা কেমেৰামেন ধৰি আছে আমাৰ গুটি মই। তো যি নহয় এতিয়া যাই থাকিব লাগে সৰস্বতী পূজালৈকে। তো চব আহি আছে আমাৰ ফুল ৰেডি পুৰা যাই আছোঁ। তো এই কিবা যি এটা ন' মানি ন' হানি কি আছিল মইনাহঁতক বাপৰে বাপ পুৰা একদম ৰেডি চব মাহানে। তো সেয়া ফুল নেকি আদৰ্শ তেওঁ সৰস্বতী পূজা হ'ব তাতে গাড়ীখন ঘূৰাম। অ' তো এটা আহিছে পুৰা একদম মোবাইল চোবাইল লৈ ওলাই আহিছে। বয়ফ্ৰেণ্ডক কিজানি ফোন মাৰি আছে নেকি বাপৰে বাপ। তিমা তোৰ ড্ৰেছ আমাৰ ই পিন্ধিছে কলা, তলত পিন্ধিছে কি কালাৰ গ্ৰে, আৰু ময়ো একে মোৰো তলত গ্ৰে, বগা জোতা, কলা চাৰ্ট, পুৰা একদম ৰেডি। পুৰা একদম কতে আহি গৈছে কলেজ চাব পাৰে। আপি কটা জিংকি আছে গেটখনত সোমে সেয়া মানে যাবৰ কাৰণে সুবিধাই নাই, সেইকাৰণে কেমেৰাটো এনেকৈ ধৰিলোঁ। তো আমাৰ স্কুলখনত নাওমেন দেৰিকৈ সোমে। তো অলপমান শংকৰদেৱত পুৰা আহোঁ ফুৰিলোঁ। শংকৰদেৱ শিশু নিকেতন পাঠাচা গুচি বাণী বন্ধনা লেখা আছে। বাপৰে বাপ ইয়াত নমস্কাৰ কৰিছে নেকি, তো ভিতৰত চিনা উঠাৰ গম পোৱা নাই। তো ইয়াত দেখি আগত দেখি আছে মণ্ডপটো। তো এয়া পাঠশালা যাই আছোঁ। তো উঠি ল'লোঁ বাছত, বঢ়িয়াকৈ যাওঁ এতিয়া দেই। আৰু তো তাতে আৰু ঘৈনী চাব লাগিব। ঘৈনী এই চাইডে পুৰা আহি পালোঁ আমি পাঠশালা। আৰু ভাই মেইন মানুহ আহি গৈছে। আৰু যি গতিকে আমাৰ গাৰ্লফ্ৰেণ্ডে আজি ভেলেণ্টাইন ডে একালগে তো সেইকাৰণে আমি বেষ্ট ফ্ৰেণ্ডকে ঘূৰি থাকোঁ। খাই নেকি বাপৰে বাপ। আহি পেলাই পাঠশালা শিক্ষাপীঠ পুৰা একদম গেট চেট পুৰা বনাই দিছে। গেটেদি সুৰকি নাযাওঁ বাৰু, আমি এহেঁতি যাম। ক্ৰাউড হৈ আছে পুৰা একদম মানুহে মানুহ মানে কি আপি চলি সেয়ে আজি আৰু বিচাৰো তোমাকে কাষতে অলপ মানে ঘূৰি ফাকি আহি অলপমান চাহ তাহ খাবা বহি গ'লোঁ। পুৰা একদম গল্লাই চল্লাই পুৰা লৈ লৈছোঁ আৰু বঢ়িয়াকৈ খাই দিওঁ ৰ'বক। তাৰপিছত আৰু লগ পাই আছোঁ। এইফালে গাড়ীত উঠি ল'লোঁ, বঢ়িয়াকৈ উঠি লৈ বঢ়িয়াকৈ এতিয়া ঘৰত যাব লাগে। আহি নিজৰ কলেজ পাই গ'লোঁ। তো যিয়ে নহওক ইটাই মানে সুৰ গ'লোঁ নিজৰ কলেজত। বেলেগতে মানে বেলেগ কলেজত যাই আছিলোঁ। তো ইটা সুৰকি গ'লোঁ নিজৰ কলেজ। অ' ভাই কেনে লাগছে আহি? ধুনীয়া না বঢ়িয়া না? অঁ বঢ়িয়া। পইচা দে নেকি? কিনো খাই থাকা পাগলা, যি টি বস্তু খাই থাকা। যদি বৰ্তমান শান্তি লৈ আছে তো লৈ থাকক, আমি লনাই মানে। তো আমি সেয়াত দেখি যাওঁ। ইয়াতে খানা খোৱা হ'ব। অ' ভাই খানা কি হ'ব? খিচাৰি না ভাত? আমাৰ এই গাঁৱৰ চলিটো আমাৰ এই গুটি মাহান চলি আৰু সিহঁতি বঢ়িয়াকৈ খানা খোৱা হ'ব। খানা খাব লাগিব। তই খাবি নে নাখাৱ? য়েছ নেকি? ইয়াৰ জচটো অলপ বেলেগ। একেলগে পাঠশালা কিন্তু আগতে কিন্তু আকলে গুচি দিয়ে গুটি মাই ইয়াক মানে মই থাপৰে নোহোৱা কৰি দিম ইয়াক। ড্ৰেছ পিন্ধি মোৰ লগত একে কিন্তু আমাক যে ভাই ভাই বুলি কৈ দিব। ভাইকে দিছোঁ না এই গোবৰ খুৱাই দিম তোক মই। ছাৰ আপুনি আজি ভেলেণ্টাইন ডে হিচাপত কাক ঘূৰি আছে লগত? খালী মানুহ হৈ গাইছ। পাঠশালা গৈছিলোঁ এটা বেষ্ট ফ্ৰেণ্ডৰ লগত মই গৈছিলোঁ, কিন্তু আমাৰ ইটো বৰ্তমান খালী মানুহে হৈ আছে। অলপ দেৰিকৈ ছিংগল হৈ যাব পাৰে, একো নাই বাৰু। ছিংগল নহয় ডাবল হৈ যাব পাৰে, একো নহয় দে। খালী হৈ থকাই ভাল, বেষ্ট লাইফ গম পা না। একো নাই। তোমাৰ খবৰ? কাৰ লগত ঘূৰি আছ হা? একো নহৈছ। চবে ইয়াতে ফটো উঠি আছে। আজি মানে ফটো উঠা কম্পিটিশ্যন হৈছে এটা, মানে এনেহেন হৈছে কাই কিমান ভাল বেষ্ট ফটো উঠিব পাৰে সেনেহেন হৈ গৈছে। এনেহেন মানে ফটো আমাৰ ইও ফটো উঠে মাজে মাজে, এটা দুটা ইটাই উঠা যাই আছে মানে ফটোৱে। সেয়া অলপ ফটো উঠা পইণ্টক লৈ যায় ফটোৱে উঠোঁ। ছাবস্ক্ৰাইবাৰ আহি গৈছে দৌৰি। কেনে ভাল লাগছে না? ক'ত স্কুল কি পঢ়ি আছা? বাপৰে বাপ দে থাক। ফটো উঠা পইণ্টক আছোঁ, কিন্তু আমাৰ ফুল নাই ফটো উঠাৰ কাৰণে। ইয়াতে আছে পালেং, এইটোত আছে লাই শাক, এইটোত আছে ধনিয়া। বাপৰে বাপ ধনিয়া এই মাংস দিবৰ কাৰণে ধনিয়া লৈ যাব লাগিব কালিৰ কাৰণে আমি।